हेलो फ्रेंड्स आपनालोक सकलोके स्वागतम जनाइছো मोर रुपै चेनेलटुले। আজি মই অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু চাই ভাল পালে লাইক কমেন্ট শ্বেয়াৰ এটা কৰি দিব দেই। আৰু আজি মোৰ ভিডিঅ'টো আপোনালোকক দেখাইছোঁ প্ৰথমৰ পৰা চাবচোন। আমাৰ খনামুখ অঞ্চলত হৈ থকা হীৰক জয়ন্তীৰ আজি সামৰণি অনুষ্ঠান আজিৰ পৰা দুদিনীয়া কাৰ্যসূচী আৰম্ভ হৈছে আৰু ইমান ধুনীয়া এটা পৰিৱেশ সৃষ্টি হৈছে নহয়। আপোনালোকক সকলোখিনি দেখাই আছে, আপোনালোকে সকলোকে চাই থাকিব। আৰু এইফালে বৰ্তাই সভাৰ উদ্বোধনী কৰিছে। যিহেতু ইমান ধুনীয়া অনুষ্ঠান এটা হৈ আছে, আমিও সেই অনুষ্ঠানটোৰ সুবিধা এখন ল'লোঁ আৰু আমি ইয়াত সৰু সুৰাকৈ মেলা এখনেই হৈছে, সেই মেলাখন চাবলৈ বুলি আহিলোঁ। আৰু এইফালে পতাকা দেখিছেনে, এইকেইখন পতাকা উত্তোলন কৰিলে 65খন পতাকা আছে ইয়াত। আৰু এইফালে হৈছে এইখন আমাৰ ফিল্ডখন এতিয়া নতুনকৈ মাটি পেলালে, সেইকাৰণে অলপ বোকা হৈ আছে। আৰু আমাৰ এই মঞ্চতে আজি সভা আৰম্ভ হৈ আছে। আৰু এইখন হৈছে মেলাত আমি আহি গ'লোঁ। এইফালে সৰু সুৰা দোকান বহিছে আৰু বেছি নহয়, কমেও 6-7খনমান দোকান হৈছে। হয় নি চাহো দিব নেকি? চাহৰ লগত দিম। মানুহকেইজন দেখাই দিয়ক। এইটো কি গোট? আপোনালোকৰ গোটটোৰ নাম কৈ দিয়ক। গোটটোৰ নামটো কৈ দিয়ক। অভিলাষী। ঠিক আছে। এইখিনি কি? এইখিনি মালপুৰা। এইটো আখৈ, এইটো ভাত ডাঙৰ খোৱা বুলি কয়। পাত পিঠা, তিল পিঠা, লাডু, এইটো নাৰিকলৰ লাডু। আপোনালোকে কিমান দিনৰ পৰা এইবোৰ কৰি আছে? চাউল আছে, দৈ আছে। তিনিদিনীয়া। ঠিক আছে, ভাল লাগিল দেই। আকৌ আহিম আৰু। ঠিক আছে। কেইটাৰ পৰা লাগি আছা তোমালোকে? 7টাৰ পৰা। আকৌ ৰাতিলৈকে থাকিব লাগিব নে চাগে হ'লে? চাহ একাপ খাই লওঁ দেই। লৈ লওঁ চাহ একাপ। চাহ লহিয়া, চাহ লৈ লওঁ আকৌ। লিখি থ'লে ভাল আকৌ। নিজে বনোৱা পাই চব বনাই আনিছে, হেৰি আকৌ তোমালোকে না নহয়, এই মৌচুমী যে তাই অথনি আমি আহিছিলোঁ গ'লগৈ নি? মৌচুমী গ'লগৈ। হৈছে ফুলদানিটো ভাল লাগিছে। ইয়াৰ ফুলবোৰহে ধুনীয়া লাগিছে দেই, ইমান ধুনীয়াকৈ বনাইছা। এইবোৰ ইয়াত কি দিলা? এইখিনি চিমেণ্ট দি দিছা, ধুনীয়া লাগিছে ফুলটো। তুমি নিজে বনালানে? নিজে বনালা? কিমান দিনৰ পৰা বনাই আছা? কেইদিনমান হ'ল? এইটো এইটো ধুনীয়া লাগিছে। কি নেগেৰা নামেই পাহৰি গৈছে। জাকৈখন দেখাই দিয়া। তুমি নিজে বলানে? জাকৈটো কোনে বনাইছে? হয় নি? পল খালৈ। এইটো ঘৰটো ভালকৈ দেখাই দিয়া আকৌ। ঘৰটো দেখাই দিয়া। বৰ ধুনীয়া লাগিছে দেই। কালাৰ কৰি দিয়া দিন আৰু ধুনীয়া লাগিলে দিন ন? কালাৰ নাই কোৱা। তুমি বনাইছা নি সেইটো? ই বনাইছে। লগে ভাগে বনাইছে। এইকেইটা দেখাই দিয়া, ফুলকেইটা দেখাই দিয়া। সেইটো দেখাই দিয়া, সেইটো ধুনীয়াকৈ দেখাই দিয়া। ভাল লাগিছে। পাটৰ কীৰ্তন। কিতাপ
কিনাপ লাগে যদি উঠনি এইটো গদাৰ কাৰণে কান্দিছিলোঁ কি বুলি ভাবিছে ৰংঘৰটো কথা ক'লিনো মই নেদেখিলোঁ ছোৱালীজনীয়ে টকা এটা কিনা নাই নি আইতাকে আমাৰ লালে দিলো মাৰি নাজানো টকা এটা কিমান জলকীয়া দিয়া আৰু এয়া গধূলিৰ পৰিৱেশ আৰু এইখন হৈছে মেইন গেটখন এইখনেদি মানুহবোৰ প্ৰথম সোমাব লাগিব আৰু মানে কি লাইটৰ পোহৰত ইমান ধুনীয়া হৈ পৰিছে পৰিৱেশটো আৰু আমাৰ সোণজনীহঁতে এয়া নাচিবৰ কাৰণে সাজু হৈ আছে সিহঁতি দলীয় নৃত্য কৰিব আটাইকেইজনীকে কিউট লাগিছেনে বাৰু ক'বচোন এয়া আমাৰ সোণজনী আৰু তাইৰ লগৰ ছোৱালী এইকেইজনী সিহঁতি এটা দলীয় নৃত্য কৰিব আৰু এইখন হৈছে মঞ্চটোৰ ভিতৰলৈ সোমোৱা 2 নম্বৰখন গেট আৰু এইপিনেদি মঞ্চৰ ভিতৰলৈ আমি লাহেকৈ সোমাই আহিছোঁ কি গানত নাচিবা কৈ দিয়া আৰু এটি কুৰাজেৰে আমাৰ এই অনুষ্ঠানটো আৰম্ভ কৰিছে আৰু এয়া হৈছে অসম জাতীয় বিদ্যালয়ৰ ভোৰতালৰ দৃশ্য অকণমান তেওঁলোকে চেষ্টা কৰিছে যিহেতু উঠি অহা প্ৰজন্মৰ কাৰণে নৱপ্ৰজন্মৰ কাৰণে এই অনুষ্ঠানটো আয়োজন কৰা হৈছে আৰু এয়া হৈছে চিন্তামণি গড়ৰ খনামুখ চিন্তামণি গড়ৰ মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে এটি ধুনীয়া নৃত্য প্ৰদৰ্শন আৰু এয়া হৈছে অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰী তেওঁলোকে মূলা গাভৰু এটি গীতত নৃত্য প্ৰদৰ্শন কৰিছে মূলা গাভৰু আৰু এইফালে গীতৰ শৰাই আগবঢ়ালে ৰাজবল্লভৰ এয়া গীতৰ অনুষ্ঠান চলি আছে আজিৰ এই ভিডিঅ'টোত আপোনালোকক ইয়াকে দেখালোঁ আৰু ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব দেই আজিলৈ আহোঁ নতুন এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম আজিলৈ বাই বাই